Hello all, welcome back to my vlog. এই ভিডিঅ'খন হ'ল প্ৰায় 2 সপ্তাহ আগৰ দুৰ্গা পূজাৰো আগৰ খালি দিয়া হোৱা নাছিলে তো দেখিছে নহয় মোৰ ল'ৰা দুটা ইমান ধুনীয়াকৈ ৰেডি হৈ গৈছে তো সিহঁতি যাব অলপ ফুৰিবলৈ মই লৈ যাম সিহঁতক দুটাকে মোৰ মাৰ ঘৰত তো বলক আজি আপোনাকো লৈ যাওঁ মোৰ মাৰ ঘৰত তো আমি ওলাই মেলি ওচৰত মিঠাই দোকান আছে ভাবিলোঁ মাৰ কাৰণে অলপ মিঠাই লৈ যাওঁ আৰু মাও কৈছিলে যে আহোঁতে কিবা মিঠাই লৈ আহিবি কাৰণ সদায় মাৰো সম্ভৱ নহয় ওলোৱা তো বেছি নোলায় মা ঘৰৰ পৰা আৰু বহুত দিন নাছিলে মা কাৰণ বহুতে জানে মোৰ ভণ্টি তো ইয়াত নাথাকে তাই চাকৰিৰ কাৰণে বাহিৰত আছে তো মা অকলে আছিলে বুলি মাক আমি মাহীৰ ঘৰত পঠাই দিলোঁ আহিলে মাহীৰ ঘৰৰ পৰা দুৰ্গা পূজাৰ কাৰণে তো এতিয়া আহিছোঁ মাক লগ কৰিবলৈ আৰু সোমাই দেখিছোঁ মোৰ ভণ্টি আছে ভিডিঅ' কলত তো বহুত বেছিভাগ ভিডিঅ' কল কৰা নহয় বা মই বেছিভাগ ভিডিঅ' বনালে ভণ্টিৰ কথা নকওঁ কাৰণ মই জানো কাৰণ তাইও ভিডিঅ' চায় আৰু তাইৰ ভিডিঅ' চোৱাৰ পাছত তাইৰ মনটো বেয়া লাগে তাই অকলে তাত কান্দি থাকে তো সেইটো কাৰণে মই খুব এটা তাইৰ কথা নকওঁ বাট মই বহুত মিছ কৰোঁ তাইক তো তাই হ'ল মোৰ ভণ্টি বহুতে জানে আৰু যোনে নেজানে কৈ দিওঁ মোৰ ভণ্টি এতিয়া ট্ৰেইনিং লৈ আছে বহুতে সোধে ভণ্টি ক'ত আছে তো সেইটো কাৰণে মই ইয়াতে কৈ দিছোঁ মোৰ ভণ্টি এতিয়াও ট্ৰেইনিঙত আছে তাইৰ পষ্টিং হোৱা নাই তাই লাষ্ট ইয়াৰ APS পাইছিলে তো তাই এতিয়া শ্বিলঙতে ট্ৰেইনিং কৰি আছে আৰু মাৰ্চলৈকে শেষ হ'ব তাৰপাছত পষ্টিং পাব মিঠাই দিলোঁ আনি কিনে আৰু ভণ্টি ভিডিঅ' কলত লাগি আছে কাৰণ তাই বহুত বস্তু পঠাইছে মোৰ ল'ৰাকেইটাৰ কাৰণে তো সেইবিলাকে মাক কৈছে ওলাই দিবৰ কাৰণে এটা এটাকৈ আৰু মা এতিয়া ওলাই আছে এটা এটাকৈ কিমান চিপছ চীজ বলছ চকলেটছ কি আনিছে নহয় একদম আপোনালোকেও চাই থাকক এটা এটাকৈ দেই আৰু দেখিছে নাই ৰিয়েকশ্যন তাৰ একদম পগলা হৈ গৈছে দেই চাই মেলি সি পঠাইছে চব দেখাও দিয়াকে দেখাও দিয়াকে দেখাও দিয়া পাঠাইছে তোমাদের জন্য ভালো করে বলো থ্যাংক ইউ ওয়েলকাম মোৰ ভণ্টিও আৰু এখন ফোনত ভিডিঅ' কলত আছে তাইও চাই আছে সিহঁতৰ ৰিয়েকশ্যনছবিলাক আৰু মাৰ্চ মেলোটো চাই চাওক নাই সিহঁত একদম পগলা হৈ গৈছে সৰুটো একদম মানে মাৰ্চ মেলো মানে সেই ভিডিঅ'তে চাই মোবাইলত এতিয়া তাৰ চকুৰ আগত তাইৰ হাতত পাই কিনে সি একদম মানে কি ক'ব আৰু ক'বলৈ নাই মানে আৰু হাতত যদি কিবা খোৱা বস্তু পায় সেইটো লগে লগে মানে সিহঁতৰ খাব লাগেই এতিয়া মোক সুধিছে মই এইটো খাই লওঁ কি ক'ম খাই লওঁ আৰু এতিয়া খুলি তো খাই বিৰাট ভাল পাইছে তাক সুধিছোঁ দেখিছে বিৰাট ভাল পাইছে মানে সিহঁতি খাই ভালো করে বলো ভালো আছে ভালো তোমারটা কিরকম আমারটা তোমারটা কিরকম দেখা দাও দিয়াকে দেখা দাও টেস্টি আৰু মা এতিয়া লৈ আহিলে হোৱাইট চকলেট হোৱাইট ৰেবিট এইটোও পঠাইছে এটা এটাকৈ বস্তু ওলাই আছে আৰু সিহঁতি খাই গৈ আছে মানে কি কৰিব আৰু মা বনাইছিলে লুচি পনীৰৰ তৰকাৰী বনাইছিলে কাৰণ ডাঙৰটো পনীৰ ভাল পায় আৰু ইমান দিনৰ পাছত আহিছে নাতিটো কিবা খুৱাব তো সেইটো কাৰণে মোৰ ল'ৰাটো সৰুটো দেখিছে কিমান হেল্প কৰে সি ধুনীয়াকৈ সিও ৰুটি বনাবলৈ বহি গ'ল আৰু বেয়া বনোৱা নাই পিছে ভালে বনাইছে তো সি শ্বেফ হ'ব পাৰিব মাষ্টাৰ শ্বেফত পঠাম তাক অডিশ্যন দিবলৈ ভাবিছোঁ তেতিয়া অহাৰ সময়ত মিঠাই দোকানত সোমাইছিলোঁ নহয় তেতিয়া এই মিঠাইখন কিনি লৈ আনিলোঁ খাবলৈ বিৰাট ভাল আছিলে কিন্তু মই নাম নাজানো কি হয় তো মায়ে বনাইছিলে লুচি আৰু পনীৰৰ চব্জি চাওক ৰিয়েকশ্যন মানে খাই ইমানে ভাল পাইছে আৰু মোৰ ডাঙৰটোৰ এনেও ফেভৰেট হয় পনীৰ চ' মোৰ ল'ৰাটোৰ সৰুটোৰ হ'ল আলু ফেভৰেট তো দুটাই নিজৰ বস্তু পাই গৈছে সিহঁতক খুৱাই চুৱাই দিলোঁ ময়ো খালোঁ আৰু মোৰ ভণ্টিৰ টেবুলত যি পায় তাইতো নাই তাইৰ টেবুলত মানে সিহঁতি দুটাই হামলা কৰি দিছে যি পায় চব লৈ মানে সিহঁতি ঘৰলৈ আহে আৰু দেখিছে ঘৰৰ অৱস্থা কি কৰিছে তো এতিয়া আমিও ওলাম লগ পাম নেক্সট ভিডিঅ' বাই